নমস্কাৰ ডেইজি টেকাছ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে আগৰ ভিডিঅ'বিলাক চাই ভাল পাইছে। যদিহে আপুনি নতুনকৈ মোৰ ভিডিঅ'বিলাক চাবলৈ আৰম্ভ কৰিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো চুই দিব। আজি আমি পঢ়িম পাঠ নং 10 আদি প্ৰস্তৰ যুগ। এই পাঠটোত আমি আদিম মানুহৰ বিষয়ে জানিবলৈ পাৰিম আৰু তেওঁলোকৰ খাদ্যাভ্যাস কি আছিল, তেওঁলোকে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিছিল, তেওঁলোকৰ বাসস্থান কেনেকুৱা আছিল, তেওঁলোকৰ কি জীৱন ধাৰণ প্ৰণালীৰ বিষয়ে আমি অলপমান হ'লেও ধাৰণা এই পাঠটোৰ পৰা লাভ কৰিব পাৰিম। লগতে জুইৰ আৱিষ্কাৰৰ বিষয়ে জানিব পাৰিম আৰু তেওঁলোকে ব্যৱহাৰ কৰা সা সঁজুলিৰ বিষয়েও আমি এই পাঠটোৰ জৰিয়তে জানিব পাৰিম। ঠিক আছে, এতিয়া চোৱা, তোমালোকে আগৰ পাঠত অতীতৰ কথা জানিবলৈ কেনেদৰে সমলবোৰৰ সহায় লোৱা হয় জানিব পাৰিছা। এই লিখিত তথ্য মুদ্ৰা স্থাপত্য ভাস্কৰ্যৰ প্ৰচলনৰ হাজাৰ হাজাৰ বছৰ পূৰ্বে পৃথিৱীত মানুহৰ বসতি আৰম্ভ হৈছিল। আফ্ৰিকা মহাদেশৰ ইথিওপিয়া নামৰ দেশত প্ৰথম মানুহৰ বসতিৰ প্ৰমাণ পোৱা যায়। এই লাইনটো তোমালোকে মনত ৰাখিবা। এইটো তোমালোকে ধুনীয়াকৈ কিতাপখনত চিন দি থৈ দিবা যে কি আমি ক'ত দেশত কি প্ৰথম মানুহৰ বসতিৰ প্ৰমাণ ক'ত পোৱা যায়, আফ্ৰিকা মহাদেশৰ ইথিওপিয়া নামৰ দেশত। ঠিক আছে, তো সেই সময়ত তেওঁলোকে কেনেদৰে জীৱন নিৰ্বাহ কৰিছিল, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সকলো সুবিধা অবিহনে প্ৰকৃতিৰ বুকুত নিজৰ মৌলিক প্ৰয়োজনসমূহ কেনেকৈ পূৰণ কৰিছিল, এই সকলোবোৰ কথা আমি এই পাঠটোত আলোচনা কৰিম। তো এই এখন ফটো দিছে, দেখিছা? ইয়াতে কি দিছে, ওপৰৰ ছবিখনলৈ মন কৰাচোন, কি দেখিছা বাৰু? ছবিখনত আমি কিছুমান মানুহক জন্তুৰ ছাল পৰিধান কৰি শিলেৰে সজা সঁজুলিৰে জীৱ জন্তু চিকাৰ কৰি থকা দেখিবলৈ পাইছা। এই ছবিখনৰ পৰা আমি ভালদৰে অনুমান কৰিব পাৰোঁ যে আদিম মানুহে মাথো প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ প্ৰয়োজনসমূহ পূৰণ কৰিছিল। এইখন ছবি ভালকৈ চাই লোৱা যে কি কিছুমান মানুহে ইয়াতে কি গছৰ ছাল, জন্তুৰ ছাল ইত্যাদি ব্যৱহাৰ কৰিছে, এয়া চিকাৰ কৰিছে, এইবিলাক দেখিছা নহয়? তো ইয়াৰ পৰা আমি কি গম পাওঁ যে আদিম মানুহে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ প্ৰয়োজনসমূহ পূৰণ কৰিছিল। ঠিক আছে, এতিয়া আমি চাওঁ তেওঁলোকৰ খাদ্যাভ্যাস। আদিম লোকসকলে প্ৰথম অৱস্থাত চিকাৰ কৰিব নাজানিছিল। তেওঁলোকে প্ৰকৃতিত পোৱা বিভিন্ন গছৰ ফল-মূল, ফলৰ ৰস, বীজ আদি, পাত আদি খাইছিল। এইসমূহৰ উপৰি নানা ধৰণৰ পতংগ, পলু, চৰাই-চিৰিকটি, পোক আৰু জলাশয়ৰ পৰা মাছ মাৰিও তেওঁলোকে আহাৰ হিচাপে গ্ৰহণ কৰিছিল। ক্ৰমান্বয়ে আদিম লোকসকলে আন জীৱ-জন্তুৰ গতিবিধি অনুসৰণ কৰি গৰু, ছাগলী, নিগনি, শহাপহু আদিৰ দৰে সহজে ধৰিব পৰা জীৱ-জন্তুসমূহ চিকাৰ কৰিছিল। আদিম লোকসকলে শিল, গছৰ ডাল আদিৰে প্ৰথম অৱস্থাত চিকাৰ কাৰ্য চলাইছিল বুলি অনুমান কৰা হয়। অৰ্থাৎ ভোক নিবাৰণৰ বাবে তেওঁলোকে কেতিয়াবা প্ৰকৃতিৰ পৰা খাদ্য সংগ্ৰহ কৰিছিল আৰু কেতিয়াবা চিকাৰো কৰিছিল। কিন্তু খাদ্য সংগ্ৰহ কৰা খাদ্য সাঁচি ৰখাৰ কোনো ব্যৱস্থা সেই সময়ত নাছিল। ঋতু সলনিৰ লগে লগে গছৰ ফল-মূল, খোৱাপানী আদিৰ নাটনি হোৱাত নাইবা চিকাৰৰ অভাৱত আদিম মানুহে খাদ্য সংকটতো ভুগিছিল। সেয়েহে তেওঁলোকে খাদ্যৰ সন্ধানত প্ৰায়ে এঠাইৰ পৰা আন এঠাইলৈ ঘূৰি ফুৰিবলগীয়া হৈছিল। এতিয়া কি আমি তেওঁলোকৰ খাদ্যৰ বিষয়ে জানিলোঁ। তেওঁলোকে কি প্ৰকৃতিত যিবোৰ পায়, গছৰ ফল-মূল, ফলৰ ৰস, বীজ, কি হ'ল গছৰ গুটিবিলাক, পাত, এইবিলাক খাই পেলাই জীয়াই আছিল। ইয়াৰ উপৰিও তেওঁলোকে কি বিভিন্ন ধৰণৰ পতংগ খাইছিল, তাৰপিছত চৰাই-চিৰিকটিও খাইছিল, তাৰপিছত মাছ মাৰিও খাইছিল। তাৰপিছত তেওঁলোকে কি লাহে লাহে জানিব পাৰিলে, কি চিকাৰ কৰিবলৈ জনা হ'ল। চিকাৰ কৰিবলৈ কেনেকৈ জনা হ'ল, এই যে জীৱ-জন্তুবিলাকে চিকাৰ কৰে নহয়, সেই জীৱ-জন্তুবিলাকক অনুকৰণ কৰিয়েই তেওঁলোকে কি গম পোৱা হ'ল যে আমি দেখোন এনেকৈ চিকাৰ কৰিও খাব পাৰোঁ। তাৰপিছত সহজে ধৰিব পৰা যিবিলাক জীৱ-জন্তু আছিল সেইবিলাকক কি তেওঁলোকে চিকাৰ কৰিছিল। ঠিক আছে, আৰু তেওঁলোকে কি এঠাইৰ পৰা আন ঠাইলৈ কিয় যাবলগীয়া হৈছিল, তেওঁলোকে যিহেতু একে ঠাইতে গছৰ ফল-মূল নাথাকে, সেই গছৰ ফল-মূল খাই যেতিয়া শেষ হ'ব, যেতিয়া খাদ্যৰ নাটনি হয়, তেওঁলোকে কি খাদ্যৰ বাবে বা জীৱন নিৰ্বাহ কৰিবৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ এনেকৈ ঘূৰি ফুৰিছিল।
ঠিক আছে। এতিয়া আমি আহিছোঁ আদিম মানুহৰ বাসস্থানৰ বিষয়ে জানিম। তেওঁলোকৰ বাসস্থান কেনেকুৱা আছিল? কি আদিম মানুহে খাদ্যৰ কাৰণে এঠাইৰ পৰা আন এঠাইলৈ ঘূৰি ফুৰিবলগীয়া হৈছিল। ফলত তেওঁলোকে স্থায়ীভাৱে এঠাইতে থাকিব পৰা নাছিল। তাৰোপৰি এতিয়াৰ নিচিনাকৈ সা সঁজুলি গোটাই গৃহ নিৰ্মাণ কৰাও তেওঁলোকৰ বাবে সম্ভৱপৰ নাছিল। বতাহ, বৰষুণ, হাবিত বাস কৰা বিষাক্ত তথা হিংস্ৰ জীৱ জন্তুৰ পৰা নিজক বচাবলৈ তেওঁলোকে ডাঙৰ গছৰ খোৰোং বা গুহাত আশ্ৰয় লৈছিল। এনে আশ্ৰয়স্থলবোৰতো তেওঁলোকে দল বান্ধি থাকিছিল। তেওঁলোকে সকলো কাম দল বান্ধি এঠাইতে কৰিছিল। এতিয়াৰ নিচিনা গাইগুটীয়া পৰিয়ালৰ ধাৰণা সেই সময়ত নাছিল। ঠিক আছে, তেওঁলোকে কি গোটেই সকলোবিলাক মানুহে একেলগে বাস কৰিছিল, মানে তোমালোকৰ কি কয় দল বান্ধি গ্ৰুপ বান্ধি সেনেকৈ বাস কৰিছিল। ঠিক আছে, এইখন ছবিখন চোৱা। এই ছবিখনত তেওঁলোকৰ বাসস্থান কেনেকুৱা আছিল। এইয়া দেখিছা নহয়, খাদ্য এইবিলাক গুহাত তেওঁলোকে বাস কৰিছিল। ঠিক আছে, তাৰপিছত আমি আহোঁ সাজ পোছাক। তো আদিম লোকসকলে শীত তাপ আদিৰ পৰা নিজকে ৰক্ষা কৰিবলৈ গছৰ বাকলি, জন্তুৰ ছাল, নোম আদিৰ দ্বাৰা সাজ পোছাক তৈয়াৰ কৰি লৈছিল। পাছলৈ তেওঁলোকে শিল, জন্তুৰ হাড়, দাঁত, খোলা, উট, পক্ষীৰ কণীৰ বাকলি আদিৰে আ অলংকাৰ বনাই পিন্ধিছিল। এতিয়া আহোঁ আমি জুইৰ আৱিষ্কাৰ কেনেকৈ হৈছিল। প্ৰত্নতত্ত্ববিদসকলে প্ৰাচীন গুহাসমূহ পৰিদৰ্শন কৰোঁতে তাৰ কিছুমান ঠাইত ছাইৰ চিন দেখা পাইছিল। ছাই মানে এই যে কিবা আমি জুই জ্বলোৱাৰ পিছত যিটো ৰৈ যায় অৱশিষ্টখিনিক ছাই বুলি কয়। এই চিনসমূহৰ পৰা প্ৰত্নতত্ত্ববিদসকলে ধাৰণা কৰে যে আদিম মানুহৰ জুইৰ লগত সম্পৰ্ক আছিল। আদিম যুগৰ কোনো চিকাৰী নাইবা খাদ্য সংগ্ৰহকাৰীৰ জৰিয়তেই জুইৰ আৱিষ্কাৰ হৈছিল বুলি তেওঁলোকে অনুমান কৰে। খাদ্যৰ সন্ধানত আদিম মানুহে হাবিত ঘূৰি ফুৰোঁতে হয়তো ঘটনাক্ৰমে শিলে শিলে ঘঁহনি খাই ফিৰিঙতিৰ উৎপত্তি হোৱা দেখিবলৈ পাইছিল, আৰু সেই ফিৰিঙতিয়ে শুকান পাত আৰু কাঠৰ সংস্পৰ্শলৈ আহি জুইৰ সৃষ্টি কৰিছিল। তেতিয়াৰ পৰাই হয়তো তেওঁলোকে জুইৰ আৱিষ্কাৰ কৰিবলৈ শিকিছিল। জুইৰ আৱিষ্কাৰ মানৱ সভ্যতাৰ অগ্ৰগতিৰ এক উল্লেখনীয় অধ্যায়। এতিয়া কি বুলি কৈছে যে কিছুমান এনেকৈ আদিম মানুহবিলাকে কি এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰোঁতে এই দুটা শিল এনেকৈ ঘঁহনি খাই কি তাত জুইৰ ফিৰিঙতিৰ সৃষ্টি হৈছিল, আৰু সেই ফিৰিঙতিয়ে যেতিয়া শুকান পাত বা কি কাঠলৈকে আহিছিল, সেই তেতিয়াই কি জুইৰ সৃষ্টি হৈছিল। জুই আৱিষ্কাৰ হোৱাৰ আগলৈ আদিম লোকসকলে খাদ্যবস্তুবোৰ কেঁচাই খাইছিল। তাৰ পিছতহে তেওঁলোকে মাংস পুৰি বা সেকি খাবলৈ আৰম্ভ কৰিলে। লাহে লাহে পাত্ৰ সাজি তাত খাদ্যবস্তু সিজাই খোৱা প্ৰক্ৰিয়া আৰম্ভ হ'ল। খাদ্যৰ বাহিৰে তেওঁলোকে শীতৰ প্ৰকোপৰ পৰা হাত সাৰিবলৈ, হিংস্ৰ জন্তুক আঁতৰাই পঠিয়াবলৈ আৰু তেওঁলোকে বাস কৰা গুহত পোহৰ আৰু উত্তাপ সৃষ্টি কৰিবলৈও জুইৰ ব্যৱহাৰ কৰিছিল। ঠিক আছে, তোমালোকে এই ছবিবোৰ ভালকৈ চাবা দেই। এই ছবিবোৰত ধুনীয়াকৈ তেওঁলোকৰ কেনেকৈ বাস কৰিছিল, কি কৰিছিল, কিছু দৃশ্য দেখিবলৈ পাবা। ঠিক আছে, এইবাৰ আহোঁ আমি সা সঁজুলি। তেওঁলোকে কেনেধৰণৰ সা সঁজুলি ব্যৱহাৰ কৰিছিল। ওপৰৰ আলোচনাৰ পৰা ধাৰণা কৰিব পাৰি যে আদিম মানুহৰ জীৱন যথেষ্ট বিপদসংকুল আৰু কঠিন আছিল। কাৰণ আজিৰ দৰে বিভিন্ন ধৰণৰ কাম কাজ কৰিবলৈ তেওঁলোকৰ সা সঁজুলি অস্ত্ৰ শস্ত্ৰ নাছিল। তেওঁলোকে গছৰ শিপা আদি খান্দিবলৈ, জীৱ জন্তুৰ চিকাৰ কৰিবলৈ, মৃত জন্তুৰ ছাল এৰুৱাবলৈ কেনেধৰণে সঁজুলি ব্যৱহাৰ কৰিছিল বাৰু? এতিয়াতো আমি যিকোনো কাম কৰিবলৈ ধৰা মাটি খান্দিবলৈ কোৰ ব্যৱহাৰ কৰোঁ। তাৰপিছত তোমাৰ এই শিপা চিপা আদি খান্দিবলৈও আমি এনেকুৱা আমি অস্ত্ৰ পাওঁ, অস্ত্ৰ শস্ত্ৰ আছে আমাৰ লগত, এনেকুৱা সা সঁজুলি আছে। কিন্তু আগৰ দিনত সেইটো নাছিলে। গতিকে আমি কেনেকৈ বাৰু সিহঁতে সেই কামবিলাক কৰিছিল? কি শিপিথিৰ 10.3 চিত্ৰখনলৈ চোৱাচোন। এইখন চিত্ৰলৈ চাব দিছে। এইখন চিত্ৰলৈ কি দিছে? চিত্ৰখনত আদিম মানুহে জীৱ জন্তু চিকাৰ কৰা, সেইবোৰ কটা আৰু সেকা বিভিন্ন সা সঁজুলি গঢ়ি থকা দেখা পাইছা। চিকাৰ আৰু খাদ্য সংগ্ৰহকাৰী আদিম মানুহে দৈনন্দিন কামত ব্যৱহাৰৰ বাবে শিল, জীৱ জন্তুৰ হাড়, দাঁত আদি জোঙা সঁজুলি ব্যৱহাৰ কৰিছিল। ওপৰৰ চিত্ৰখনলৈ চোৱাচোন। তাত কেনেধৰণৰ শিলৰ সঁজুলি দেখিবলৈ পাইছা হওক। এইখন চিত্ৰলৈ চোৱা।
ভিন ভিন আকাৰ আকৃতিৰে আদিম মানুহে তেওঁলোকৰ কামত অহাকৈ সঁজুলি আৰু অস্ত্ৰ শস্ত্ৰ গঢ় দি লৈছিল। এনেকুৱা সঁজুলিৰ দ্বাৰাই তেওঁলোকে মাছ মাংস কাটিছিল, গছৰ বাকলি আৰু জীৱ জন্তুৰ ছাল এৰুৱাইছিল, গছৰ শিপা খান্দিছিল, আনকি চিকাৰো কৰিছিল। মন কৰাচোন, সঁজুলিবোৰ প্ৰথমতে অতি সাধাৰণ, এইটো তাৰপিছত ফুটা আৰু খহটা যেন লগা নাইনে? ক্ৰমে দিন বাগৰাৰ লগে লগে তেওঁলোকৰ সা সঁজুলিবোৰ অধিক মিহি, মসৃণ আৰু জোঙা হৈ পৰিছিল। জানি থওঁ আহা, মানৱ জীৱনৰ আৰম্ভণিৰ পৰা কেইবা হাজাৰ বছৰলৈকে মানুহৰ জীৱন শিলৰ সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল হৈ থকা সময়ছোৱাক শিলৰ বা প্ৰস্তৰ যুগ বুলি কোৱা হয়। প্ৰস্তৰ যুগৰ সঁজুলি আৰু আৱিষ্কৃত সময়ৰ পৰিৱৰ্তনৰ ওপৰত ভিত্তি কৰি এই যুগক ইতিহাসবিদসকলে ৩ ভাগত ভাগ কৰিছে: আদি প্ৰস্তৰ যুগ, মধ্য প্ৰস্তৰ যুগ আৰু নিম্ন প্ৰস্তৰ যুগ। প্ৰস্তৰ যুগৰ সময় হৈছে খ্ৰীষ্টপূৰ্ব ৬,০০,০০০ পৰা খ্ৰীষ্টপূৰ্ব ৮,০০০ বছৰলৈকে বুলি ধাৰণা কৰা হয়। এই যে আমি পালোঁ খ্ৰীষ্টপূৰ্ব হৈছে মানে যীশুখ্ৰীষ্টৰ জন্মৰ আগৰ কালচোৱা। এতিয়া আমি আহোঁ গুহা চিত্ৰলৈ। প্ৰত্নতত্ত্ববিদসকলে প্ৰাচীন গুহাবোৰত ভিন ভিন চিত্ৰ অংকন কৰি থোৱা দেখিবলৈ পাইছে। ধাৰণা কৰা হয় যে এই চিত্ৰসমূহ ৰঙীন শিল, গছৰ ছাল, গুটি আদি ঘঁহি ৰং তৈয়াৰ কৰি অঁকা হৈছিল। এই ছবিবোৰত ভিন ভিন জন্তু, আদিম লোকসকলে দল বান্ধি চিকাৰলৈ যোৱা, তেওঁলোকৰ নৃত্যৰ দৰে অংগী ভংগী আদিবোৰ অংকিত হৈ আছে। এই গুহাচিত্ৰবোৰৰ মূল উদ্দেশ্য কি আছিল জনা নাযায়। ধাৰণা হয় যে আদিম লোকসকলে চিকাৰৰ পৰিকল্পনা বা নিজৰ সন্তানবোৰক চিকাৰ সম্বন্ধে জ্ঞান দিবলৈ এনে ধৰণৰ ছবিবোৰ আঁকিছিল। ওপৰৰ ছবিখন ফ্ৰান্স দেশৰ আটলামিৰা নামৰ ঠাইৰ এটা গুহাৰ পৰা আৱিষ্কাৰ হৈছে। এই ছবিখনৰ কথা কৈছে দেই। ছবিখন উজ্জ্বল ৰঙেৰে অঁকা। এই ছবিখনো চিকাৰ সম্বন্ধীয় বুলি অনুমান কৰা হয়। আমাৰ ভাৰতবৰ্ষৰ মধ্যপ্ৰদেশৰ ভীমবেটকা নামৰ ঠাইতো এনে গুহা চিত্ৰ উদ্ধাৰ হৈছে। ঠিক আছে। এইদৰে আমি আদিম মানুহে খাদ্য সংগ্ৰহকাৰী আৰু চিকাৰীৰ ৰূপে এটা সহজ সৰল অথচ কঠিন জীৱন নিৰ্বাহ কৰিছিল। সকলো কামতে পুৰুষ মহিলা উভয়ে লগে ভাগে কাম কৰিছিল বুলি গুহা চিত্ৰবোৰৰ পৰা জানিব পৰা যায়। এতিয়া চিত্ৰ নম্বৰ 10.1ৰ আধাৰত বৰ্ণিত 10.1ত কি আছে? এইখন চিত্ৰৰ কথা কৈছে। এই চিত্ৰখনৰ কি কৈছে? আধাৰত বৰ্ণিত আদিম মানুহৰ জীৱন ধাৰণাৰ লগত জড়িত বিভিন্ন কাৰ্যকলাপৰ পৰা অনুমান কৰিব পাৰি যে কোনো কামেই তেওঁলোকৰ বাবে আজিৰ দৰে সহজ নাছিল। অৰ্থাৎ প্ৰতি মুহূৰ্ততে তেওঁলোকে প্ৰতিকূল সময়ৰ লগত মোকাবিলা কৰি এক কঠিন জীৱন যাপন কৰিব লাগিছিল। বৰ্তমান সময়তো আমি দৈনন্দিন প্ৰয়োজনসমূহ পূৰাবৰ বাবে সময় বিশেষে এঠাইৰ পৰা আন ঠাইলৈ যাবলগীয়া হয়। আদিম মানুহেও বিভিন্ন কাৰণত সততে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল। সময়ৰ লগে লগে আদিম মানুহৰ জীৱন ধাৰণ প্ৰণালীৰ মান উন্নত হৈছিল। পূৰ্বৰ চিকাৰী আৰু খাদ্য সংগ্ৰহকাৰী হিচাপে ভ্ৰমি ফুৰা আদিম লোকসকলে সময় বাগৰাৰ লগে লগে কোনো ঠাইত নিগাজিকৈ থকাৰ ব্যৱস্থা কৰিবলৈ ল'লে। পিছে সকলো ঠাইতে এই পৰিৱৰ্তনবোৰ একে সময়তে হোৱা নাছিল। এতিয়াও স্থান অনুযায়ী মানুহ বিকাশৰ বিভিন্ন স্তৰত আছে। পৃথিৱীৰ বিভিন্ন ঠাইত খাদ্য সংগ্ৰহকাৰী আৰু চিকাৰী মানুহ থকাৰ প্ৰমাণ বৰ্তমানেও পোৱা যায়। তো এই পাঠটোৰ পৰা আমি কি বুজিলোঁ যে আদিম মানুহবিলাকৰ যদিও জীৱনটো খুব সহজ সৰল আছিল, কিন্তু খুব কঠিনভাৱে তেওঁলোকৰ জীৱন নিৰ্বাহ প্ৰণালীটো খুব কঠিন আছিল। এতিয়া আমাৰ যেনেকুৱা ধৰি লোৱা আমাৰ এই আজি বোলে কি মাংস লাগিলে আমি দোকানত গৈয়ে পালোঁ। তেওঁলোকৰ আজি বোলে কি আমাক যিকোনো খোৱা বস্তু লাগিলে আমি পটকৈ পাই যাওঁ। তেওঁলোকৰ তেনেকুৱা নাছিলে। তেওঁলোকৰ খাদ্য সামগ্ৰীবিলাক গছৰ ফল মূল খাই আছিল। তেওঁলোকে গছৰ গুটিবিলাক খাই আছিল আৰু সেইবিলাক খাবৰ কাৰণেও তেওঁলোকে গছত উঠিব জানিব লাগিছিল। তাৰ উপৰিও তেওঁলোকে হিংস্ৰ জীৱ জন্তুৰ পৰাও বাচিব শিকিব লাগিছিল। তাৰপিছত লাহে লাহে তেওঁলোকে চিকাৰ কৰিবলৈ জনা হ'ল। তাৰপিছত লাহে লাহে জুইৰ আৱিষ্কাৰ হ'ল। জুইৰ আৱিষ্কাৰৰ লগে লগে তেওঁলোক কিছু পৰিমাণে উন্নত হ'ল। ঠিক তেনেদৰে এনেকৈ সময় বাগৰি যাই থকা মানে তেওঁলোকে শিকি আজি আমি এই অৱস্থা পাইছোঁ আহি। ঠিক আছে। তো ইয়াতে কেইটামান মনত ৰাখিবলগীয়া কথা আছে, সেইকেইটা চাই লওঁ আমি।
আদিম মানুহে চিকাৰ কৰি আৰু হাবিৰ পৰা খাদ্য সংগ্ৰহ কৰি অঘৰী জীৱন কটাইছিল। তেওঁলোকে দল বান্ধি এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল। আদিম মানুহে প্ৰথম সঁজুলি হিচাপে শিলকে ব্যৱহাৰ কৰিছিল। জুই আদিম মানুহৰ প্ৰথম উল্লেখনীয় আৱিষ্কাৰ। সংগ্ৰহ কৰা খাদ্য আদিম মানুহে সাঁচি ৰখাৰ প্ৰয়োজন বোধ কৰা নাছিল কাৰণ কিয় তেওঁলোকৰ ইমানখিনি খাদ্য বস্তু নাছিল। যিখিনি আছিলে তেওঁলোকে যিহেতু দল বান্ধি ঘূৰিবলগীয়া হৈছিল, তেওঁলোকে সেই গোটেইখিনি খাই পেলাইছিল আৰু যি অলপ বাচিছিল তেওঁলোকে সেই বস্তুটো হয়তো জানাও নাছিল যে সাঁচি যে ৰাখিব লাগে। আৰু যিহেতু তেওঁলোক কি স্থায়ী বাসস্থান নাছিল, গতিকে সেই সাঁচি ৰখাত হয়তো অসুবিধাৰ সন্মুখীন হৈছিল। ঠিক আছে, আৰু ইয়াৰ আমি কুৱেশ্যন আনচাৰখিনি অকণমান আলোচনা কৰি দিম। আদিম যুগৰ মানুহে কি খাদ্য খাইছিল? আদিম যুগৰ মানুহে বনৰীয়া জীৱ জন্তু চিকাৰ কৰি, মাছ ধৰি, গছৰ ফল মূল, শিপা, গুটি, পাত আদি সংগ্ৰহ কৰি খাইছিল। আদিম মানুহে কি কাৰণে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল? আদিম মানুহে বিভিন্ন কাৰণত এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল। এই কাৰণবোৰৰ ভিতৰত চিকাৰ আৰু খাদ্য সংগ্ৰহে প্ৰধান কাৰণ আছিল। তেওঁলোকে একে ঠাইত কাম কৰাৰ ফলত খাদ্যৰ নাটনি হ'লে সেই অভাৱ দূৰ কৰিবলৈ আন ঠাইলৈ গৈছিল। যিসকল আদিম মানুহ চিকাৰৰ লগত জড়িত আছিল, তেওঁলোকে জীৱ জন্তুৰ গতিবিধি লক্ষ্য কৰি ঠাই সলাবলগীয়া হৈছিল। ঋতু অনুযায়ী বিভিন্ন ফল মূল বিচাৰি তেওঁলোকে এঠাইৰ পৰা আন ঠাইলৈ গৈছিল। সেইদৰে খৰাং বতৰত কোনো ঠাইৰ পানী শুকাই গ'লে আদিম মানুহে পানী বিচাৰিও আন ঠাইলৈ যাবলগীয়া হৈছিল। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যনটো হৈছে বৰ্তমান সময়ৰ মানুহৰ ভ্ৰমণ কাৰ্যৰ উদ্দেশ্য আৰু আদিম মানুহৰ ভ্ৰমণৰ উদ্দেশ্যৰ মাজত কি ক্ষেত্ৰত মিল আৰু অমিল আছে? যে বৰ্তমান সময়ত মানুহৰ ভ্ৰমণ কাৰ্যৰ উদ্দেশ্য আৰু আদিম মানুহৰ ভ্ৰমণৰ উদ্দেশ্যৰ মাজত আমি কি বিভিন্ন ধৰণৰ বা বিভিন্ন ক্ষেত্ৰত মিল তথা অমিল দেখা পাওঁ। মিলখিনি চাওঁ বাৰু। আদিম মানুহে দৈনন্দিন প্ৰয়োজনসমূহ পূৰাবৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমি ফুৰিছিল। ঠিক তেনেদৰে কি বৰ্তমান সময়তো মানুহে নিত্য কৰ্ম কৰিবলৈ সময় বিশেষে এঠাইৰ পৰা আন ঠাইলৈ যাবলগীয়া হয়। আদিম মানুহে কি বন্ধুবৰ্গ আত্মীয় স্বজনক লগ কৰিবলৈ বিভিন্ন ঠাইলৈ ভ্ৰমণ কৰিছিল। আৰু ঠিক তেনেদৰে বৰ্তমান সময়তো মানুহে বন্ধু বান্ধৱ ইষ্ট কুটুম্বক লগ কৰিবলৈ বিভিন্ন ঠাইলৈ ভ্ৰমণ কৰে। এতিয়া আহোঁ আমি অমিল, কি অমিল দেখা যায় বাৰু। আদিম মানুহে প্ৰধানকৈ চিকাৰ আৰু খাদ্য সংগ্ৰহ কৰিবলৈ এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰিছিল। কিন্তু বৰ্তমান সময়ত মানুহে আনন্দ উপভোগ কৰিবলৈ বা আন বিভিন্ন কাৰণত ভ্ৰমণ কৰে। আদিম মানুহে সেই সময়ত খোজ কাঢ়িয়েই ভ্ৰমণ কৰিছিল। ভ্ৰমণকালত তেওঁলোকে বহুতো দুৰ্যোগ পাৰ কৰিবলগীয়া হৈছিল। কিন্তু বৰ্তমান সময়ত ভ্ৰমণ কৰাটো অতি সহজ হৈ পৰা দেখা গৈছে। কাৰণ বৰ্তমান সময়ত কি গাড়ী মটৰৰ সৃষ্টি হ'ল। এতিয়া মানুহে কি অকণমান যাবলৈ হ'লেও 1 কিলোমিটাৰ বাট যাবলৈ হ'লেও কি চাইকেল বা গাড়ী ব্যৱহাৰ কৰে। ঠিক আছে, নেক্সট কুৱেশ্যন হৈছে আদিম যুগৰ মানুহে শিলক কিয় সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল? কাৰণ আদিম যুগৰ মানুহে কি শিলক সঁজুলি হিচাপে ব্যৱহাৰ কৰাৰ প্ৰধান কাৰণ হ'ল ইয়াক কি সহজতে পোৱা যায়, শিলবিলাক য'তে ত'তে পোৱা যায় আৰু ইয়াক প্ৰয়োজন অনুসৰি ভিন ভিন আকাৰ আকৃতিৰে গঢ় দি ল'ব পাৰি। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যনটো হৈছে বৰ্তমান শিলক কি কামত ব্যৱহাৰ কৰা হয়? বৰ্তমান যুগত আমি শিল কি কামত ব্যৱহাৰ কৰোঁ? বিভিন্ন কামত ব্যৱহাৰ কৰা যায় ন। যে বৰ্তমান যুগত শিলক বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। যেনে কি ঘৰ বনাবলৈ আমি শিল ব্যৱহাৰ কৰোঁ, ৰাস্তা আদি বনাবলৈ আমি শিল ব্যৱহাৰ কৰোঁ, মাথাউৰি কি বান্ধিবলৈ আমি শিল ব্যৱহাৰ কৰোঁ। ঠিক আছে, এনেকুৱা কি বিভিন্ন ধৰণৰ বা বিভিন্ন কামত আমি বৰ্তমান শিল ব্যৱহাৰ কৰা দেখা যায়। যে জুইৰ আৱিষ্কাৰ কেনেকৈ হৈছিল? আদিম যুগৰ কোনো চিকাৰী নাইবা খাদ্য সংগ্ৰহকাৰী লোকে জুইৰ আৱিষ্কাৰ কৰিছিল বুলি ঐতিহাসিকসকলে অনুমান কৰে। খাদ্যৰ সন্ধানত আদিম মানুহে হাবিত ঘূৰি ফুৰোতে হয়তো ঘটনাক্ৰমে খিলে ঘঁহনি খাই ফিৰিঙতিৰ উৎপত্তি হোৱা দেখা পাইছিল আৰু সেই ফিৰিঙতিয়ে শুকান পাত আৰু কাঠৰ সংস্পৰ্শলৈ আহি জুইৰ সৃষ্টি কৰিছিল। আৰু এনেকৈয়ে কি জুইৰ আৱিষ্কাৰ হৈছিল।
আদিম মানুহৰ জীৱনত জুয়ে কেনেদৰে সহায় কৰিছিল? তো আদিম মানুহৰ জীৱনত জুয়ে কি এক উল্লেখনীয় অধ্যায়ৰ আৰম্ভণি কৰিছিল আৰু কি বিভিন্ন ধৰণে সহায় কৰিছিল। তেওঁলোকে কি খাদ্যবস্তু আদি কেঁচাই খোৱাৰ সলনি পুৰি খাবলৈ শিকিছিল। ইয়াৰ পিছত তেওঁলোকে কি খাদ্য সামগ্ৰী সিজাই খাবলৈ শিকিলে আৰু এইদৰে অনুক্ৰমে পৰিৱৰ্তন হৈ আহি আদিম মানুহে এই অৱস্থালৈ উপনীত হৈছে বুলি ক'ব পাৰে। আৰু ইয়াতে আৰু এটা বস্তু কি আমি সংযোজন কৰি দিব পাৰোঁ, জুইৰ দ্বাৰা কি হৈছিল যে আদিম মানুহে হিংস্ৰ জন্তু আদিৰ পৰা বাচিবলৈ জুইৰ ব্যৱহাৰ কৰিছিল। তাৰোপৰি গুহাত কি পোহৰৰ ব্যৱস্থা কৰিবৰ কাৰণে আন্ধাৰৰ পৰা বাচিবলৈ জুইৰ ব্যৱহাৰ কৰিছিল। তাৰোপৰিও শীতৰ প্ৰকোপৰ পৰা বাচিবলৈও জুইৰ ব্যৱহাৰ কৰিছিল বুলি আমি জানিব পাৰোঁ। ঠিক আছে, এই কুৱেশ্যন কেইটামান মই দি দিছোঁ, আৰু তোমালোকৰ যদি কিবা জানিবলগীয়া থাকে মোক কমেণ্ট বক্সত দি দিবা। ঠিক আছে, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।